Hey, baby, who's ইমান টাইম ফোন কৰিছোঁ তেতিয়াৰ পৰা ৰিচিভ কৰা নাই আজি এনি প্ৰব্লেম ডাৰ্লিং ঐ কি হৈছে তোৰ অৰ্থনীয়াৰ পৰা ইমান ফোন মাৰি আছ মোৰ কি কাম বন নাই বুলি ভাবিছ নি তই কাম বন থাকে ৰ'বাচোন হ'লেও মাজতে ফোন কৰিলি মোকতো ভাল লাগি থাকে ৰচোন নহ'লে মই চিন্তা কৰি যাম অঁ তোৰ চিন্তা হৈছিল যদি চিন্তাকে কৰি থাক মোক যেনেকৈ লাঠি নামাৰিবি বুজিছ ই সেই বুলি আৰু মই তোৰ যেতিয়াই ফোন ৰিচিভ কৰি থাকিব নোৱাৰো নহয় কিমান কাম থাকে মোৰ ই অ' কি হৈছে যাম তোমাৰ আজি পেটৰ কামাৰ হৈছে নেকি কি জান কৈ থাক ঐ ইছ একে সহ্য কৰিব নোৱাৰি ইডাল নাম মই ইছ নামাতিবি ইডাল নাম দি মোক কেনেকৈ উঠছি বেটি ৰ গম পাইছোঁ তোৰ বেমাৰটো কয় হয় জান কথা এটা আছিলে অঁ কৈ যা কি ক'বলৈ আছে কৈ যা গোটেইখিনি মই মানে কালি ফুৰিব যাম বুলি ভাবিছিলোঁ আৰু ভাবিছিলোঁ লগত তোমাকো লৈ যাম বজাৰত কিবা যি লগা আছে কিনবে আৰু না কি কোৱা তুমি অঁ কি কৈছা মোক কলিজাটো অঁ মোক সঁচাই নিবা নি বজাৰলৈ অঁ হ'ব দিয়া অঁ মই ৰাতিপুৱা ৰেডি হৈ থাকিম অঁ মোক ঘৰৰ পৰা লৈ যাবাহি হা বাইকত অঁ নিবা ন অঁ হ'ব হা অঁ বেটি বজাৰ কৰি গোটেই সাত জাপ মাৰছে ন ৰ'ব অঁ হ'ব দিয়া যান তোমাক লৈও আহিম আৰু ঘৰত থৈ আহিম অঁ বেবী শুনা না বজাৰত গ'লে মোক এটা বস্তু দিবা নি অঁ ক যি লাগে চব দিম দিয়া কেনে দিম হা মোক মানে এটা আইফোন 11 লাগিছিল জানা মোৰ চব বান্ধৱীৰে আছে মোৰে অকল নাই ইমান ধুনীয়া ধুনীয়া ফটো হয় মোৰহে এখনো ভাল ফটো নাই দিবা হা প্লিজ অঁ আইফোন লাগে দিম দিয়া কেনে দিম হা আৰু কিবা লাগিব নেকি মনত কৰাচোন নেলাগে আৰু একোৱেই নেলাগে মোক তুমি বেয়াই পোৱানি মোক খুজিলে বেয়া কিয় পাম আৰু একো নালাগে নেকি সনাচন একডাল দিয়া নহ'লে না কি কোৱা তুমি অঁ লাগিছিল অঁ সোণৰ চেইনো দিবা নি তুমি অঁ ইমান ভাল লাগিবনো মোক এটা সোণৰ চেইন খুব শুৱাব মোক অঁ অঁ তো সঁচাকৈ আকৌ সোণৰ চেইনডাল কি ডাঙৰ কথা ন স্কুটি এখনত দিয়া নহ'লে তোমাৰ কলেজৰ পৰা অহা কৰোঁতে দিগদাৰ হয় ন অঁ কি কোৱা স্কুটিখনো দিবা অঁ মা কি ভাল লাগিব মোক সঁচাই তুমি ইমান ভাল পোৱানে মোক মই গমেই পোৱা নাছিলোঁ জানা কিন্তু আজি ইমান মৰম কেলে জাগিছে নাই এনে আছোঁ দা আজি এই দুদিনেই হ'ল তোমাক মই আকৌ বস্তু দিয়া নাই সেইকাৰণে আছোঁ দা চব দিম ৰ'বা কিন্তু তাৰ আগতে মাইনা তোমাৰ লগত মোৰ কথা আছিলে এটা অঁ কোৱা দেহা কলিজাটো তোৰ লগত মই মানে ব্ৰেকআপ কৰিম বুলি ভাবিছোঁ অঁ আই মই কি কৰিলোঁ কিয় এনেকৈ কৈছানো তুমি ঐ তোৰ না লাওপাত কচু বাৰা মুখখানৰ লগত মই চলবে নোৱাৰোঁ দে বাপাৰে ঐ এতিয়াতে গম পাইছোঁ দে নমস্কাৰ বাপ্পা ঐ কি দাম কাঠি কাপি কি কৈছ তই কাক কৈছ লাওপাত কচুপাত মোক বুলি এই বতাহি টেমা গৰম কৰি নলবি বুজিছ খং উঠিব লাগিলে বাপে আৰু বেয়া দেখুৱাই দিম মোক বেকাত দিবলৈ আহিছ দি থাক তই বেকা ময়ো চাই ল'ম বুজিছ তো থোৱাই তোৰ লিখিত তোৰ কথা শুনি মোক গা পিৰি পিৰি আহে দুদিন বস্তু নাযাওঁতে তাই জগ উঠছি বেটি মেইকে কোৱান পাছলিতো উৎপাত বাঢ়ি গৈছে ন তোতকৈ বহুত ভাল আপি মোৰ পিছত লাইন লাগি আছে বাপাৰে ঐ ছোৱালী লেবেলি দিবি মোৰ আগত বুজিছ তোৰ এই বান্দৰ লেখীয়া মুখখন চাই কোনো ছোৱালী নাহে তোৰ ওচৰত কিন্তু মোৰ পিছালে কিমান হেণ্ডচম ল'ৰা পৰিছে ইচ্ছা কৰিলে আজিয়ে 10টাৰ লগত ডেটিঙত যাব পাৰো বুজিছ যোৱাহে নাই কিন্তু যামেই মই তোক এৰি থৈ কোনে খাতি কৰিছে তোক বান্দৰ ক'ব পাৰ বান্দেৰি তোৰ মুখখন একবাৰ চাবিচোন ভালকৈ তোক মেকআপ নকৰিলি আপি হেনে নিখি যা
বেটি অতদিনে মোৰ পইচা মাখা শেষ কৰিলি তাই এটাৰ পিছত এটা বস্তু কিনা শেষেই নহয় তাইৰ আৰু তোক ডেটিঙত নিলি কোনোবাই বেচেৰা হাই প্ৰেছাৰ উঠি তাতে যাবহি গম পাইছা দে হ'ব দে থৈ দিয়া তোৰ লগত এনেকৈ কথা পাতি থাকিলি মোৰো প্ৰেছাৰ উঠবো আৰু দে হ'ব দে উফ পাতলা লাগছিল আজি বহুত দিনৰ মূৰত ই যা যা তোক খাটি কৰি আছো বুলি ভাবিছ নি তই ই যা হেল্ল' চুন্দা সিদিনা যে আপুনি মোক প্ৰপ'জ কৰিছিল মোৰ ফালৰ পৰা য়েছ দিয়ক আজিয়ে যাব নি ফুৰিব এতিয়াই যাব মই ৰেডি দিয়ক ৰেডি হ'ব দিয়ক নমস্কাৰ সকলোকে ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আমি সকলোৱে অৱগত যে দেশত কৰোনা ভয়াৱহভাৱে বৃদ্ধি পাই আহিছে আৰু নতুনকৈ হোৱা বাঘজানৰ দুৰ্ঘটনাটোৱে আমাৰ মনবোৰ বৰ অশান্ত কৰি পেলাইছে সেই মানুহ জীৱ জন্তুবোৰৰ কষ্ট দেখি আমিও মনত বহুত কষ্ট পাইছোঁ আশা কৰিছোঁ যেন সকলোবোৰ আগৰ দৰে হৈ পৰক আৰু মানুহৰ মনবোৰ হাঁহি ফূৰ্তিৰে ভৰি পৰক এই কঠিন সময়খিনিত আমি আপোনালোকৰ মাজত অলপমান হাঁহি বিলাবলৈ প্ৰয়াস কৰিছোঁ ভিডিঅ'টো বনাওঁতে বহুত কষ্ট হৈছে যদি ভিডিঅ'টোত আপোনালোকে কিবা ভুল দেখিছে তেনেহ'লে আমাক ক্ষমা কৰি দিয়ে যেন যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে প্লিজ লাইক এটা কৰি দিব আৰু যদি আগলৈ এনেকুৱা ভিডিঅ' চাব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ